হাই গাইজ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই হৃদীপ ৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পোনপ্ৰথমে মোৰ সকলো ভিউৱাৰ্ছলৈ অসমীয়াৰ আপোন বিহু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইখিনি হৈছে আমি যোৱা টেম্পোখনৰ ফ্ৰণ্ট ছাইড। পূৰা একদম ট্ৰাফিক জাম, আপোনালোকে দেখিছে পূৰা একদম জাম লাগি গৈছে ৰাস্তাতে। বাকী এইটো হ'ল বেক ছাইড, পিছফালে পূৰা গাড়ী চাড়ী জাম লাগি গৈছে। গাইজ, এতিয়া যাই আছোঁ হাজোৰ মাধৱ মন্দিৰত মণিকুট উৎসৱৰ বাবে। এইফাল দিয়ে যায় পুৱামক্কা। বাকী আমি টেম্পোৰ পৰা নামি দিলোঁ, কাৰণ জামত ৰৈ ৰৈ গ'লে বহুত দেৰি হৈ যাব। সেইকাৰণে এইখিনি জেগা আমি খোজকাঢ়িয়ে যাম। এইবাৰৰ মণিকুট উৎসৱৰ বিশেষ অতিথি কণ্ঠশিল্পী দিক্ষু দা, দেন দীপ্লিনা বা, আৰু আহিব বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ মনি বৌ আৰু মুকুতা দা। গতিকে ভিডিঅ'টো এনজয় কৰক আপোনালোকে, লাষ্টলৈকে চাব। থেংক ইউ। এই শোভাযাত্ৰাৰ অকল লাষ্টৰখিনিয়ে দেখা পালোঁ, কাৰণ আমাৰ দেৰি হোৱাৰ বাবে আগৰখিনি মিছ হৈ গ'ল। এই আহি পাই গ'লোঁ হাজোৰ মাধৱ মন্দিৰ। এই মণিকুট উৎসৱত প্ৰত্যেক বছৰে সমন্বয় শোভাযাত্ৰা হয়, য'ত ভাগ লয় হাজোৰ মাধৱ মন্দিৰৰ দলে আৰু পুৱামক্কাৰ খাদিমে। ইয়াত হিন্দু মুছলমান সকলো ভাই সকলো। সেইবাবে এই মণিকুট উৎসৱটো এই হিন্দু মুছলিমৰ মিলাপ্ৰীতিৰ এক সমন্বয়। সকলোকে কৈছে নাই মই আমাৰ মুকুতা দা কোনে কোনে ভাল পায়? মুকুতা দা যোনে যোনে ভাল পায় হাতখন দাঙিব লাগে। থেংক ইউ। আৰু মোক যিমানখিনিয়ে বেয়া বা ভৰিবিলাক দাঙক। তাৰ মানে বেয়া নেপায়। মৰা চিনি গতিকে আপোনালোকে আশীৰ্বাদ কৰে যাতে বিয়াখন সোনকালে। আচ্ছা,
মই কিন্তু সঁচা কথাত ক'বলৈ গ'লে কিন্তু আপোনালোকৰ হাজোৰ ওচৰৰ পৰা কিন্তু মই কিন্তু বিয়া পাতিলো সঁচা কথা ক'বলৈ গ'লে ব্ৰেক মাৰ আৰু ইয়াৰ পিছতে আজি সভাখন চলাই নিয়াৰ যিসকল নিমন্ত্ৰিত অতিথি আহি আমাৰ এই সভাখন প্ৰদান কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাইজ এইখনেই হৈছে মঞ্চ য'ত মণিকুট উৎসৱ হৈছিলে। ইয়াত যোৱা 1992 চনৰ পৰা মণিকুট উৎসৱ হৈ আহিছে। আৰু মোৰ পিছফালে এইফালে মাধৱ মন্দিৰ যায়। মাঘৰ প্ৰথম দিন বুলি মন্দিৰলৈ বহুত মানুহ আহিছে। লগতে মণিকুট উৎসৱ চাবলৈ অহা বহুত দৰ্শনাৰ্থী একেলগে মন্দিৰত গৈ আছে। চ' আমিও অকণমান ওপৰলৈ যাই আপোনালোকক দেখুৱাওঁ। গাইজ দিনটো ভিডিঅ' বনাই এতিয়া ভোক লাগিছে। মানে নকওঁ বিৰাট ভোক লাগিছে। চ' সেইকাৰণে এতিয়া আমি যাই আছোঁ হাজোৰ চন্দ্ৰমাখনত। এতিয়া কিবা এটা খাই লওঁ দেন ঘৰত যাওঁ। এইখন নতুন দোকান দিছে, জাষ্ট আজি অপেনিং কৰিছে। দোকানখনৰ নামটো দিছে চেণ্ডউইচ ফুড কৰ্ণাৰ, হাজোৰ পটনীত আছে। আৰু এইখন পালোঁ আহি চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট, ঠিক হাজো হস্পিটেলৰ বিপৰীত ফালে আছে এইখন। হাজোলৈ আহিলে নিশ্চয় ইয়াতে খাই যাব পাৰিব। বাপৰে ভিৰ ভিতৰত, এনেও প্ৰায়ভাগ সময় এখনত ভিৰ হৈয়ে থাকে। বাট আজি আৰু মণিকুট উৎসৱ বুলি মানুহ আৰু বেছি হৈছে, বহিবৰ কাৰণে জেগাই নোহোৱা হৈ গৈছে। চকীয়ে পোৱা নাছিলোঁ বহিবৰ কাৰণে, কিবাকৈ এখন পালোঁ, বহিলোঁ। এয়া দিকচুটি হোটেলতে বহি কামদিল বনাই আছে। কিমান দূৰ কামদিল মানে কি ভিডিঅ'টো আজি কৰিছোঁ আৰু আজি আপলোড দিম চেষ্টা কৰি আছোঁ। তাৰ নিজৰ চেনেল অসমীয়াৰ চিনাকি ভিডিঅ' দিবৰ কাৰণে লাগি আছে, পুৰা বিজি একদম। ইয়াতে বহি কামদিল বনাইছে, ৰাস্তাই ভিডিঅ' এডিটিং কৰি আহি আছে। ফাইনেলি ভিৰৰ মাজত হ'লেও খোৱা কামটো কমপ্লিট কৰিলোঁ।
এতিয়া খাই লৈ হৈ গ'ল আৰু মোৰ থাম্বনেইল বনোৱা হৈ গ'ল গতিকে এতিয়া ঘৰলৈ এতিয়া যাওঁ মানে ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিব মোৰ গতিকে যিসকল লোকে মানে ছাবস্ক্ৰাইব কৰা নাই বিজুতিৰ লিংক ডেছক্ৰিপশ্যনত থাকিব চাই ল'ব বাকী এতিয়া আপোনালোকৰ মাজত আৰু কোনোবাই আমাৰ এই অঞ্চলৰ বা দূৰৰ পৰা মণিকুটত যোন যোন আহিছিলে মোক অলপ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব চ' ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব বাটন দিবলৈ একদমেই নাপাহৰিব তেতিয়াহ'লে আৰু নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম টিল দেন কিপ ৱাচিং কিপ শ্বেয়াৰিং